হেল্ল' ফ্ৰেণ্ডছ, আমি দুৰ্গা পূজাৰ এটা ভিডিঅ' বনাই আছোঁ আৰু আজিৰ ভিডিঅ'টো পাৰ্কত বনাই আছোঁ। গোটেইকেইজন আছে। তেল চোৰাই কি বা কৰি আছে বেগত। হেল্ল' চোৰা, এইটোত ৰলটো কি আছিল তোৰ? এতিয়াহে গম পাইছোঁ। এই গমেই নাপায় ভিডিঅ' কৰে, ইয়ে মেইন এক্টৰ। বাকী লংকে ফুলেশ্বৰী, আমাৰ চন্দন, মাধৱ মনত আছে না? একচন। এই বেগটো লৈ আজি আমাৰ মনত পৰছি পিকেট দৰে এটা ভিডিঅ' বনাম। কাৰণে তাৰমানে বেগটো ল'ব, আমিৰ খানৰ ৰোলত এক দিম আৰু ৰণবীৰ কাপুৰৰ ৰোলত দিম আমি লংকেক। পাৰি কে যা রে লংকে এই সবটো তই 7 বাৰৰ ওপৰত কৰছা। এবাৰ ভুল হ'লে কিন্তু চাবি দেই। এবাৰ কে আইছি ক'বা খুজিলে পাৰা। শ্বুটিং কৰি কৰি বোলে এহেঁতৰ ভোক লাগছি। এতিয়া চিংৰা বিৰতি। আজি আমাৰ নাইট শ্বট আছে, ৰাতি শ্বট। চন্দন কি হ'ব? ফাৰ্ষ্ট মানে এতিয়া লংকে শ্বট আছে। লংকে শ্বটটো কৰি লওঁ আৰু ৰাতি মোটামুটি আমাৰ আজি 11টামান বাজিব। 11টাৰ বেছি হ'ব নেকি? 11টা প্ৰায় 12টা ধৰক, 12টা চাৰে 12টা বাজিব। বাজিব। বাকী ঠিক আছে, আপোনালোকে কিন্তু ভিডিঅ'টো চাব। ভিডিঅ' চলি আছে মানে কি, শ্বুটিংটো হ'ল আপোনাৰ লক্ষী পূজা আৰু দুৰ্গা পূজাক লৈ। আমাৰ ঘুটলে আহিছে এইবাৰ, ঘুটলে বোলে কিবা ক'ব। তো ফেৰেন মানে কি কথাটো হৈছে, এনেকুৱা ভিডিঅ' সঁচাকৈ চাব। পূজাৰ আগত দিম মানে ভাবি আছোঁ। তো চাব। শ্বুটিঙৰ কাৰণে তেতিয়াৰ পৰা ৰখি আছোঁ। এই ধূপ এটা বাগান দি আছে। মনে কি ডুবনি শ্বুটিং চলি আছে দেখোন। ঐ এই দিন দি পেলাই ইমান টোপনি নেকি তোৰ? হ'ল বাকী ৰখি আছো না। যো উঠ।